সেই গাইজ বলকচোন এই গুৱাহাটীলৈ যাওঁ এই গুৱাহাটীততো কি আছে কি সেইটো চাবলৈকে যাম আজি বলক সেই গাইজ স্বাগতম টু কুলি ব্লগছ বৰ্তমান আমি গাঁৱত আছোঁ গাঁৱৰ পৰা আমি হাজোলৈ গৈ আছোঁ হাজোত আমি কি কি দেখাওঁ আপোনালোকক চব দেখাই থাকিম এখন মানে আপোনালোকে নতুন ঠাই আমি দেখাম আপোনালোকে চাই ভাল পাব বুলি মই আশা ৰাখিলোঁ দিয়ক এনেকৈ লগৰবিলাকৰ লগত গৈ আছোঁ খোজকাঢ়ি আছে কিয় বা নাজানো আৰু উঠিব অলপ দেৰিকৈ टचवुड तेरे वास्ते निक्की एक तेरे वास्ते मैं हंस के जर लूं चोटां भी तेरे मेरे रिश्ते नूं नजर এনেকৈ গৈ আছোঁ আৰু কথা আহি কমতলত দলিং পালোঁ কমতল দলিঙৰ পৰা যাব লাগিব আমি এইটো ৰাস্তা দি সাজু আৰু গৈ দেখাই আছোঁ বাৰু কি পায় দিয়ক আৰু এতিয়া গৈ আছোঁ পোৱা নাই বা আৰু অলপ আছে তাৰপিছত দেখাই আছোঁ বাৰু দিয়ক এইটো ৰাস্তাদি গৈছোঁ এইটো হ'ল শিৱ মন্দিৰ এনেকৈ গৈছোঁ আৰু আপোনালোকে ব্লগটো চাই থাকিব অলপ এন্ধাৰ টাইপ লগা হৈছেনে ধন্যবাদ মানে পাই গ'লোঁ আৰু বেছি দূৰ নাই আপোনালোকে চাই থাকিব কেনেকুৱা লাগিছে আপোনালোকে চাই কিনে ক'ব বাৰু এই গেটখন মানে বনাইছে ভালে বনাইছে বেয়া বনোৱা নাই আৰু সেই মই যাই ব্লগ কৰি দেখাই থাকিম বাৰু এতিয়া মই কথা ক'বলৈ ইমান সময় নাই যিহেতু ভাগৰ লাগিছে যাই কিনে দেখাই থাকিম বাৰু যাতে সৰগ দ্বাৰত দিয়ক গৈ পাওঁ দিয়ক এতিয়া বহুত চাইকেল মাৰিলোঁ কম মোটামুটি 4-5 কিলোমিটাৰমান আহি গ'লোঁ এতিয়া আৰু 3 কিলোমিটাৰমান আছে লগ পাই আছোঁ সৰগ দ্বাৰত দিয়ক আৰু গাইজ কি নেচাৰেল পৰিৱেশ আপোনালোকে আহিব পাৰে ফটো উঠিব বগেনভেলিয়া ফুলি আছে বাৰু আপোনালোকে আহি যাওক এবাৰ ফটো উঠিবলৈ কি নেচাৰেল জেগা এই ঠাইটোতো বেছি ভাল হ'ব মোৰ মতে দিয়ক এইটো ৰাস্তাদি মাধৱ মন্দিৰ শ্বৰ্টকাটিং হয় মানে ডাইৰেক্ট মাধৱ মন্দিৰ ওলাব পাৰি দেখাই থাকিম বাৰু শ্বৰ্টকাট হয় অলপ সেই গাইজ মই কৈছিলোঁ না এইটো ৰাস্তাদি শ্বৰ্টকাটিং হয় মাধৱ মন্দিৰ আহিব এইটো মাধৱ মন্দিৰ পালোঁ এইফালে যাব মাধৱ মন্দিৰটো বহুত আৰু এনেকৈ ঘূৰি ফুৰিব পাৰি গাইজ এইখনৰ সৰগ দুৱাৰ হৈছে এইফালে আছে মানে এইটো গেট বন্ধ আছে আমাৰ গাইজ জেগাটো চাওক একেবাৰে ভয় লগা জেগা আৰু কাষতে কাষতে এইখন শ্মশান ফালে আছে এইখন শ্মশান আছে ইয়াত মানুহ হেৰি কৰা হয় আৰু এইখানে সৰগ দুৱাৰ আছে বাৰু লগৰ মানে যাবলগীয়া ভয়ে লাগিছে ৰ'ব কি কৰবা চাই লওঁ এইটো প্ৰকাণ্ড শিল এই শিলটোৰ পিছত এইটো আছে গুহাটো ইয়াৰ ভিতৰত আছে আৰু এইটো এটা পুখুৰী আছে মানে এই পুখুৰীটোত বাৰিষাৰ সময়ত যদি কোনোবাই ইয়াত নামে মানে ভৰি ধুৱে তেতিয়া পুনৰ জন্ম নাপায় বুলি কৈছে এই হাজোবাসীৰ মানুহে আৰু মানুহবিলাকে কৈছে যে বহুত বিশ্বাস কৰে এই মন্দিৰটোত মানে কেতিয়াও নানামে ভৰি নুধুৱে আৰু নানামেই আৰু কোনো নানামে ইয়াত কি কৰিব হৈছে আৰু গাইজ ভিতৰত এনেকুৱা আন্ধাৰ মানে একো দেখাই পোৱা নাই সেইটো গুহাটো আৰু গাইজ এনেকুৱা দুৰ্গন্ধ ওলাইছে না সেই দুৰ্গন্ধত থাকিব নোৱাৰি এতিয়া বাহিৰলৈ ওলাই যাওঁ আৰু এটা ড্ৰোন শ্বট চাই লওঁ বলক যিহেতু আহিছোঁ ড্ৰোন শ্বট চাই লওঁ বলক যিহেতু লগত ড্ৰোন আনিছোঁ চাই লওঁ ড্ৰোন শ্বট কলং পাহাৰৰ তুমি গাৰো ছোৱালী
গাইছ এতিয়া সৰগদুৱাৰৰ পৰা আমি ঘৰলৈ যাওঁ। সৰগদুৱাৰৰ গেট আমি এতিয়া ওলালোঁ। আমি যেনেকৈ খুলিছিলোঁ সেনেকৈ মাৰিয়ে থৈ দিলোঁ। তো সৰগদুৱাৰৰ গেট হয়। ইয়াৰ পৰা আমি চাইকেলখন আছে, আমি এনেকৈ ঘৰতে যাম। এতিয়া আমি সৰগদুৱাৰৰ পৰা আহি কিনে ঘৰ পালোঁ আৰু এতিয়া ঘৰ আহি কিনে জিৰণি লৈছোঁ আৰু বহুত ভাগৰ লাগিছে। দিয়ক গাইছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু নতুন নতুন ভিডিঅ' হৈছে আপোনালোকে চাই থাকিব।